পুৱা পথাৰলৈ জলপান দিবলৈ ওলাই পকা আলিত ভৰি দিয়ে নাতি দূৰৈৰ পৰা অহা কঠিন কিন্তু হতাশ মাতটোৱে উপজ খুৱাই দিয়া দুজন দীৰ্ঘদেহী সুঠাম যুৱক। নিদ্ৰাবিহীন চকুবোৰত প্ৰশান্ত সপোনৰ অশান্ত ধুমুহা দেখা দিনবোৰৰ কথা। পামচাৰ হোৱা য়ামাহা RX 100 মটৰচাইকেলৰ চেপেটা চকাটোলৈ চাই মোৰো এখন থকা হলে বুলি ভবা দিনবোৰৰ কথা। 91-92 চনৰ শাওনৰ কথা। তেতিয়া 18 ইঞ্চি চাইকেলতো পেণ্ডেলপাত ওপৰলৈ আহিলে গা জোৰেৰে আগলৈ ঠেলি আনফালৰ পেণ্ডেলপাত ওপৰলৈ আহিবলৈ অপেক্ষা কৰা বয়সৰ কথা। গৰম বন্ধৰ স্বাধীনতাৰ সোৱাদ লৈ আম কঁঠাল লেটেকু পনিয়ল আদি সৰ্বভৌতমৰ বাবে ভাবুকি কঢ়িয়াই অনা দিনবোৰৰ কথা। বহত পকে হেলেচ পকে কঠীয়া তলি জিয়া উৰে ফুটুকুলা পাতত নাচনি ওলায় প্ৰতিটো বস্তুতে সজন্দ আৰু সোৱাদ বিচাৰি পোৱা দিনবোৰৰ কথা। শাওনৰ কলহৰ কাণে ঢলা বৰষুণৰ উলুখেৰৰ ছালখনত জপ জপকৈ পৰা পানীৰ শব্দবোৰৰ মাজে মাজে বাঁহৰ খিৰিকীৰে চাওঁকৈ সোমাই অহা চেঁচা এচাৰে কণীৰ পানীৰে তিয়াই গাতটো হাত পেলাই যোৱা দিনবোৰৰ কথা। গছৰ শিপাৰ দৰে দীঘলকৈ জ্বলি উঠা বিজুলীৰ চমকৰ পিছত আকাশখন ভাঙি পৰিব যেন লগা গাজনিবোৰৰ ভগৱানে ফটো মাৰিছে বুলি খিলখিলাই হহাৰ দিনবোৰৰ কথা। মৈত উঠি বোকাৰে লুতুৰি পুতুৰি হৈ আলিমূৰাত বহি হালোৱাৰ চাহৰ ভাগ লোৱা দিনবোৰৰ কথা। হাউৰি মাতিলে আগদিনা টোপনি নহা দিনবোৰৰ কথা। গৰু চৰাবলৈ গৈ বয়সত ডাঙৰ গৰখীয়াৰ পৰা চাদা খোৱা দিনৰ কথা। জাৰ্মানী বনৰ মাজত থকা বৰল বাঁহ ভাঙি তাৰ টোপেৰে বৰশী হোৱা দিনবোৰৰ কথা। মটৰকৈ বাঁহ গাজ ভাঙি বীৰ হনুমান হোৱা দিনবোৰৰ কথা। নৈ ভূঁই ৰোৱা হাউৰিত ৰহি সাঁজৰ বাতি আগত লৈ কফি আন্নাৰ কথা কোৱা ডাঙৰবোৰৰ পেলেটৰ পৰা বুট ঢেকীয়া ভাজি চুৰ কৰা দিনৰ কথা। ৰাতি হালোৱাৰ পিঠিত উঠি ৰেডিঅ'ত গঞা ৰাইজৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি অসমীয়া উপন্যাখ্যা পাঠৰ অনুষ্ঠান নৈ বৈ যায় শুনা দিনবোৰৰ কথা। চাইকেলৰ পিছফালে ৰঙা বাস্কেটটোত অনা পেপচি বৰফ জুতি লগাই খোৱা দিনৰ কথা। এটা ধনপুৰীয়া কঁঠাল অকলে শেষ কৰি ৰাতি কঁঠাল গুটিৰ আঞ্জা খোৱা দিনৰ কথা। তেনেহেনে দিনবোৰতে যা বগা যা ৰঙা চাপি আহ বগা বাহিৰে ঘূৰিয়া আদি শব্দবোৰৰ মুখেৰে হৈ পৰা পথাৰখন ৰোৱনী তামোল পিকেৰে সেন্দুৰ লৈ সেউজীয়া পাতৰ চাদৰ লৈ নৌ বোৱাৰী সজা দিনবোৰৰ কথা। পানী ঘামুচিৰ মূৰ আৰু তামোলৰ হেলেঙি ভাঙি আমি আঘোণৰ সপোন দেখি পিৰালিত ঢাৰি পাৰি হোৱা দিনবোৰৰ কথা।